बाक्सानि सुबानखाथानि सेरफांगुरियाव मैदेरनि उरखार मानै हाग्रानि मैदेरा न' बां सिफायनायजों लोगोसे माइ माइरं जानानै सिलिंखार खालामदों। बिसगावआव सासे नखरनि बारियाव हाबनानै मानै हाग्रानि मैदेरा गोबां खहा खालामो। हाग्रानि मैदेरा बाक्सायाव नखरसे सुबुंनि न' बां सिफायदों। बाक्सा जिल्ला बाथाबारि हाग्रा मावख'नि सिङाव थानाय सुबानखाथा सेरफांगुरि गामिनि सुक्रा बर' मुंनि सासे सुबुंनि न'खौ आबुङै सिफायनायजों लोगोसे माइ माइरं जाजोबलाङो हाग्रानि मानै मैदेरा। मैदेरनि गाग्लोबनायाव नखरनि सुबुंफोरनि जिउआव खुनु रोखोमै रैखा मोनोब्लाबो थाग्रा न' बांखौ सिफायजोबनायाव गोसो बायदों सिलिंखार खालामजानाय नखरा। मख'जाथावदि जाथायसालियाव बाथाबारि हाग्रा मावख'निफ्राय सिलिंखार जानाय मुवा बेसादफोरखौ खौरां लायो। बेराफारसेथिं बिसगावआव गामिनि तिलक बाहादुर मिश्रानि गय बारियाव हाबनानै गोबां गय बिफांफोरखौ सिफायलाङो। दासान्दि हाग्रानि मैदेरा भारत भुटान सिमना ओनसोलाव सुबानखाथायाव गोबां उदखार खालामगासिनो थानायखौ नुनो मोन्दों। मी फार्स्टते মানে তারটো ইহতে সিংছে তার সিঙি গেলে কামটো ইহতে লারলে ঘরতে ভাঙালে ঘর ভাঙার পিছত কি মানে ইপিনৰ পৰা ঘেৰাও কৰিছে ইপিনৰ পৰা ঘেৰাও কৰিছে। কেইটা আহিছিলে হাতী? হাতীটো দুটা আহিছিলে। কিমান সময়ত? 12টা বজাত। কি অনিষ্ট কৰিছে আপোনালোকে? চাউল অনিষ্ট কৰিছে, বাচন গিলা কিবা কিবি আঞ্জাগিলা অনিষ্ট কৰিছে। মানুহৰ কিবা হৈছে নেকি? মানুহটো এনে অলপ কিবা হৈছে, হোৱাটো আঘাত হৈছে। কেনেকৈ পলালে আপোনালোকে? দরজাটো ভাঙাই পেলাই পলাইছিল। পিছফালে দরজা আছিলে সেইটো ভাঙাই পেলাই পলালে। কোন কোন আছিলে ঘৰৰ ভিতৰত থাকে? আমাৰ ঘৰৰ ভিতৰত আমি পেৰি মৰত চলি কেইটা আছিল। হাতী দুটা আহিছিল মোটামুটি 11:30 12টামান বজাত আহি পেলাই কল 2-3 চুপাৰমান কল আছিল, কল খাইছে আৰু তাৰপিছত তামোল মোটামুটি লাগা তামোলেই 10-12টামান তামোল ভাঙিছে। তাৰপিছত 12টামান পাৰ হোৱাৰ পিছত জাষ্ট নদীটো পাৰ হৈ পেলাই শুক্ৰা বড়ো নামৰ ব্যক্তিৰ ঘৰ আক্ৰমণ কৰে আৰু বহুতো ক্ষতি কৰে তেখেতৰো। কেনেকৈ খেদে পিছত আপোনালোকে? পাছত ৰাইজৰ মানুহ ওলাই আহি পেলাই জুই চুই জ্বলাই পেলাই তেনেকৈ খেদি দিছে। আৰু আমি উত্তৰ বেছি চেফ্ৰাংগুৰি তেতিয়া মানে আমি ফৰেষ্টৰ পৰা গম পোৱাৰ পিছত আহিলোঁ এই শুক্ৰবাৰৰ ঘৰত আহি কিনে চাওঁ বহুতখিনি অনিষ্ট হৈছে। চাউল ঘৰ এইবিলাক মানে বহুত ক্ষতি কৰিছে, মানে মানুহ কিবাকৈ মানে ৰক্ষা কৰিছে, মানে কিবা আঘাতো পাইছে দেখিলোঁ আমি। হাতীটো কোন চাইডৰ পৰা আহিছে? হাতীটো আমি দেখাত মানে ৰাস্তাৰ পৰা এনেকৈ সোমাইছে আৰু পূব চাইডৰ পৰা সেনেকৈ আহিছে, মানে অৰণ্যৰ পৰাই আহিছে, ভূটান পাহাৰৰ পৰা নামি আহিছে। তেওঁলোকৰ তাৰমানে খোৱাৰ অভাৱত মানে আহাৰবিলাক নাই সেইকাৰণে মানে তেওঁলোকে এইফালে মানে ওলাই আহিছে খোৱাৰ অভাৱতে। কেইটা হাতী আহিছিলে ইয়াত? মানে আমি গম পাওঁ দুটা আহিছে। জানা মতেতো বহুতখিনি যিখিনি মানে একদম নিম্ন শ্ৰেণীৰ মানুহ মানে যিখিনি শিকিছে বহুত চাউল মানে কিবা চব্জিখিনি আৰু ঘৰ চৰ এনেকৈ ভাঙি দিছে, মানে থাকিবৰ জাগাই নাই তেওঁলোকে। মানে আমাৰ ওপৰ মহলৰ পৰা এতিয়া জনোৱা গৈছে কিবা ব্যৱস্থা কৰিব তেওঁলোকে। नोंथांनाव हान्थु सिं गोदोना आखाइ आखाइनि आसि सिंस्रि दाफोना सानाय आफादावरि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला। नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल। बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन। अब्ला मानोथो गोबाव खालामखो? अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।